নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনাক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ যি 22,000তকৈও অধিক নতুন পদ ওলাব তাৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰা হওক। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে অসম চৰকাৰৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ প্ৰস্তুত কৰি উলিওৱা 2300তকৈও অধিক প্ৰশ্নযুক্ত অসমৰ সাধাৰণ জ্ঞানৰ PDF ইবুকখন যদি আপোনালোকে এতিয়াও ডাউনলোড কৰা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া থকা লিংকটোৰ দ্বাৰাই অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল হু ইজ কল্ড দ্য ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম নাগৰিকগৰাকী কোন? অপশ্যন আছে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী আৰু মুখ্য ন্যায়াধীশ। ইয়াৰ উত্তৰটো হ'ব বি। ভাৰতৰ প্ৰথম নাগৰিকগৰাকী হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য নোবেল প্ৰাইজ? নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন? অপশ্যন আছে হৰগোবিন্দ খুৰানা, মাদাৰ টেৰেছা, অমৰ্ত্য সেন আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ উত্তৰটো হ'ব ডি। নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন? অপশ্যন আছে ৰাজনাথ সিং, নিৰ্মলা সীতাৰমন, এছ জয়শংকৰ আৰু ৰাহুল গান্ধী। ইয়াৰ উত্তৰটো হ'ব এ। বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী হ'ল ৰাজনাথ সিং। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য টম্ব অফ মোগল এম্পায়াৰ জাহাংগীৰ লোকেটেড? মোগল সম্ৰাট জাহাংগীৰৰ সমাধিস্থল ক'ত অৱস্থিত? অপশ্যন আছে লাহোৰ, দিল্লী আৰু আগ্ৰা। ইয়াৰ উত্তৰটো হ'ব এ। মোগল সম্ৰাট জাহাংগীৰৰ সমাধিস্থল লাহোৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ৱাজ মেইনলি ৱৰ্শ্বিপড বাই দ্য পিপুল অফ হৰপ্পান? হৰপ্পাৰ মানুহে মূলতঃ কাক পূজা কৰিছিল? অপশ্যন আছে পশুপতিদেৱ, সূৰ্য দেৱতা, ভগৱান বিষ্ণু আৰু ভগৱান ব্ৰহ্মা। ইয়াৰ উত্তৰটো হ'ব এ। হৰপ্পাৰ মানুহে মূলতঃ পশুপতিদেৱক পূজা কৰিছিল। নেক্সট কুৱেশ্যন, হু ৰোড দ্য ৰামায়ণা? ৰামায়ণ কোনে ৰচনা কৰিছিল? অপশ্যন আছে তুলসী দাস, বাল্মীকি, কবিৰ দাস আৰু সুৰ দাস। ইয়াৰ উত্তৰটো হ'ব বি। মহৰ্ষি বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ মোৰ ওমেন দেন মেন? ভাৰতৰ কোনখন ৰাজ্যত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি? অপশ্যন আছে কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু বিহাৰ। ইয়াৰ উত্তৰটো হ'ব চি। ভাৰতৰ কেৰালা ৰাজ্যখনত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি। নেক্সট কুৱেশ্যন, হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰ দেয়াৰ ইন আছাম? অসমত মুঠ কেইটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থল আছে? অপশ্যন আছে এটা, দুটা, তিনিটা আৰু চাৰিটা। ইয়াৰ উত্তৰটো হ'ব বি। অসমত মুঠ দুটা বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ল'জ থ্ৰু দ্য নৰ্থ অফ কাজিৰঙা নেশ্যনেল পাৰ্ক? তলৰ কোনখন নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ যায়? অপশ্যন আছে জীয়া ভৰলী, জীয়া ধনশিৰি, বৰাক আৰু ব্ৰহ্মপুত্ৰ। ইয়াৰ উত্তৰটো হ'ব ডি। তলত দিয়া থকা ব্ৰহ্মপুত্ৰ নদীখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট অইল ৰিফাইনাৰী ইন আছাম? অসমৰ বৃহত্তম তেল শোধনাগাৰটোৰ নাম কি? অপশ্যন আছে নুনমাটি শোধনাগাৰ, ডিগবৈ শোধনাগাৰ, বঙাইগাঁও শোধনাগাৰ আৰু এইবোৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব বি। অসমৰ বৃহত্তম তেল শোধনাগাৰটোৰ নাম হ'ল ডিগবৈ শোধনাগাৰ। নেক্সট কুৱেশ্যন, এট হুইচ প্লেচ ডাজ দ্য মানস ৰিভাৰ মিট দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? কোনখন ঠাইত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে? অপশ্যন আছে ধুবুৰী, যোগীঘোপা, পঞ্চৰত্ন আৰু বঙাইগাঁও। ইয়াৰ উত্তৰটো হ'ব বি। যোগীঘোপা ঠাইখনত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে লগ হৈছে। নেক্সট কুৱেশ্যন, হু বট টুইটাৰ ৰিচেণ্টলি? শেহতীয়াকৈ কোনে টুইটাৰ ক্ৰয় কৰিছে? অপশ্যন আছে মাৰ্ক জুকাৰবাৰ্গ, ইলন মাস্ক, অনিল আম্বানী আৰু গৌতম আদানী। ইয়াৰ উত্তৰটো হ'ব বি। শেহতীয়াকৈ ইলন মাস্কে টুইটাৰ ক্ৰয় কৰিছে। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট চেলিব্ৰেটছ ইটছ ষ্টেট ডে অন 30th মাৰ্চ? ভাৰতৰ কোনখন ৰাজ্যই 30 মাৰ্চত ৰাজ্যত্ব দিৱস উদযাপন কৰে? অপশ্যন আছে গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক। ইয়াৰ উত্তৰটো হ'ব বি। ভাৰতৰ ৰাজস্থান ৰাজ্যখনে 30 মাৰ্চত ৰাজ্যত্ব দিৱস উদযাপন কৰে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ flows through the Binda and Satpura mountain range?
তলৰ কোনখন নদী বিন্ধা আৰু সাতপুৰা পৰ্বতমালাৰ মাজেৰে বৈ যায়? অপশ্যন আছে নৰ্মদা, মহানদী, সন আৰু নেত্ৰৱতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। তলত দিয়া থকা নদীসমূহৰ নৰ্মদা নদীখন বিন্ধা আৰু সাতপুৰা পৰ্বতমালাৰ মাজেৰে বৈ যায়। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ দ্য চেন্ট্ৰেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট অফ ইণ্ডিয়া লোকেটেড? ভাৰতৰ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যন আছে চেন্নাই, কটক, বেংগালুৰু আৰু কলকাতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ভাৰতীয় কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কটকত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ দ্য চেটেলাইট লঞ্চ চেণ্টাৰ অফ ইণ্ডিয়া লোকেটেড? ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যন আছে বাংগালোৰ, শ্ৰীহৰিকোটা, দিল্লী আৰু লক্ষ্ণৌ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ শ্ৰীহৰিকোটাত অৱস্থিত। নেক্সট কুৱেশ্যন, হাউ মেনি টাইপছ অফ ৰেলৱে লাইনছ আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতত কিমান প্ৰকাৰৰ ৰেলপথ আছে? অপশ্যন এ আছে 2 প্ৰকাৰ, 3 প্ৰকাৰ, 4 প্ৰকাৰ আৰু 5 প্ৰকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, ভাৰতত 4 প্ৰকাৰৰ ৰেলপথ আছে আৰু এই ৰেলপথ 4টা হ'ল ব্ৰড গজ, মিটাৰ গজ, নেৰ' গজ আৰু ষ্টেণ্ডাৰ্ড গজ। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ৰেলৱে লাইনছ? ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰেলপথ আছে? অপশ্যন আছে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখনত সৰ্বাধিক ৰেলপথ আছে। নেক্সট কুৱেশ্যন, হুইচ লেটিটিউড লাইন ক্ৰছেছ দ্য কণ্টিনেণ্ট অফ অষ্ট্ৰেলিয়া? অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে কোনডাল অক্ষাংশ ৰেখা পাৰ হৈ যায়? অপশ্যন আছে কৰ্কট ক্ৰান্তীয় ৰেখা, মকৰ ক্ৰান্তীয় ৰেখা, বিষুৱ ৰেখা আৰু এণ্টাৰ্কটিক ৰেখা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে মকৰ ক্ৰান্তীয় ৰেখাডাল পাৰ হৈ যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন সাউথ এছিয়া? দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? অপশ্যন আছে অটাকামা, কলোৰাডো, কালাহাৰী আৰু থৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হ'ল থৰ মৰুভূমি। নেক্সট কুৱেশ্যন, একৰ্ডিং টু এনচিয়েণ্ট ইণ্ডিয়ান জিঅ'গ্ৰাফিকেল বেনিফিটছ, ইণ্ডিয়া ৱাজ পাৰ্ট অফ হুইচ আইলেণ্ড? প্ৰাচীন ভাৰতীয় ভৌগোলিক বিশ্বাস অনুসৰি ভাৰত কোনটো দ্বীপৰ অংগ আছিল? অপশ্যন আছে পুষ্কৰ দ্বীপ, জম্বু দ্বীপ, কাছদ্বীপ আৰু কুশদ্বীপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, প্ৰাচীন ভাৰতীয় ভৌগোলিক বিশ্বাস অনুসৰি ভাৰত জম্বু দ্বীপৰ অংগ আছিল। নেক্সট কুৱেশ্যন, হাউ মেনি টাইমছ ডিড চুলতান মাহমুদ ইনভেড ইণ্ডিয়া? চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? অপশ্যন আছে 3 বাৰ, 12 বাৰ, 17 বাৰ আৰু 22 বাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, চুলতান মাহমুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য চিনো ইণ্ডিয়ান ৱাৰ ফট? চীন ভাৰতৰ যুদ্ধ কিমান চনত হৈছিল? অপশ্যন আছে 1952 চনত, 1962 চনত, 1972 চনত আৰু 1982 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, 1962 চনত চীন ভাৰতৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, হাউ মেনি টাইমছ হেজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বিন এমেণ্ডেড ছ' ফাৰ? ভাৰতীয় সংবিধানখন বৰ্তমানলৈকে কিমানবাৰ সংশোধন কৰা হৈছে? অপশ্যন আছে 95 বাৰ, 100 বাৰ, 105 বাৰ আৰু 110 বাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, ভাৰতীয় সংবিধানখন বৰ্তমানলৈকে 105 বাৰ সংশোধন কৰা হৈছে। নেক্সট কুৱেশ্যন, when did মহাত্মা গান্ধী ৰিটাৰ্ণ টু ইণ্ডিয়া ফ্ৰম চাউথ আফ্ৰিকা? মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা কেতিয়া ভাৰতলৈ উভতি আহিছিল? অপশ্যন আছে 1914 চনত, 1917 চনত, 1915 চনত আৰু 1925 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, 1915 চনৰ 9 জানুৱাৰী তাৰিখে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহিছিল।